বিপ্লৱ হেল্ল' দাদা কি তিনিখন লেটাৰ বাহ মই গৈয়ে আছোঁ দাদা বিপ্লৱ মই ঘৰত যে কৈ আছোঁ হৈ আছা বিপ্লৱ আহি আছে আমাৰ কলেজৰ আজি ইয়াত এতিয়া প্ৰতিশোধ ওলাই দিম ছাৰ ৰকি সেইখন মোক দি সেইখনৰ লগত মোৰ ভৱিষ্যত জড়িত হৈ আছে ৰকি তোৰ এখন ভৱিষ্যত হা ৰকি তই বহুত বেয়া কাম কৰিলি কিন্তু মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে তুমি মই এটি হবলে সপোনে আবে তোক মাৰিলে বে বিপ্লৱে বিপ্লৱ বহুত বেয়া কাম কৰিছা এই প্ৰতিশোধ তোৰ লগত নহয় অকলে তোৰ ঘৰৰ পৰিয়ালৰ লগত হৈ যাব জয়ন্ত আজি ইমান ফূৰ্তিত আহিছে যে না দেউতা এটা ভাল খবৰ আমাৰ বিপ্লৱে তিনিখন লেটাৰ পাইছে ফাৰ্ষ্ট পাই কি আমাৰ বিপ্লৱে ফাৰ্ষ্ট ডিভিজন পাই তিনিখনৰ লেটাৰ আমাৰ বিপ্লৱে হে নমিতা আপোনালোকে কি কৈ আছিল মই ভিতৰৰ পৰা সব শুনি আছিলো মোৰ লৰাই তিনিখনত লেটাৰ পাইছে হয় নমিতা আমাৰ বিপ্লৱে দেউতা বিপ্লৱ বিপ্লৱ আজি মই বহুত দুখীয়া বিপ্লৱ তই মোৰ কষ্টৰ ফল দিলি হয় দেউতা পিছে আমাৰ ভণ্টিক দেখা নাই যে তই পাছ কৰা খবৰটো তাই সবকে দি আছে হেল্ল' প্ৰাঞ্জল মোৰ দাদাই পাছ কৰিছে ওলাহে নধৰে হিয়া দেখো তোৰে পৰশতে আজি নামে সপোন গুণগুণ গানেৰে হেল্ল' দাদা মোৰ যোৱাত আজি দেৰি হ'ব মানে নগলৱাৰত যাব লগা আছে
চাওঁ দেচোন মই যিমান পাৰোঁ সোনকালে যাম দুৰ্লভ ইপিনে আছোন হেল্ল' দাদা এই হ'ব দেচোন মই ফোন কৰি আছোঁ অঁ ৰকি বিপ্লৱ ঘৰত কেতিয়া বিপ্লৱ বহিলা বহিলা ভাই বিপ্লৱ ভাই আমাক ভাই ক্ষমা কৰি যি হ'ল হ'ল আৰু পাহৰি যা আৰু পাহৰি যায় এতিয়া আৰু আমি একে দোস্তি হওঁ হয় হেই নাই অ' নাই তহঁত মোৰ লগৰ হয় কি ক্ষমা বিচাৰিছে মোৰ ওচৰত একো নাই একো নাই হয় তোৰ এবাৰ ট্ৰাই কৰি চা মই চব নাখাওঁ এই মজা লাগে অ' মজা লাগে মজা তই এবাৰ ট্ৰাই কৰি চা চাবিনে চাম দিছোঁ ভাই একো নহয় মই নোৱাৰিব ফাৰ্ষ্ট টাইম কৰিছা ন ঠিক হৈ যাব ভাই হয় ভাই ইমানেই কৰিব নালাগে লাহে লাহে তোৰ আহি যাব পুৰা টেনশ্যন কৰিব নালাগে এবাৰ ট্ৰাই কৰি চাচোন চা ভালকৈ চা আহি গৈছেনে দেউতা 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 কিবা ভাবি আছা নেকি অঁ মাৰো বেমাৰটো চোন বেছি হৈ গৈছে অঁ দেউতা মই তাৰ বাবে চিন্তা কৰিছোঁ বিপ্লৱত তই এইবিলাকৰ কোনো মন কাণেই নাই হয় দেউতা আমি কিবা কৰিব লাগিব সোনকালে কিন্তু কৰিবলৈ ভাল আছিলে অঁ দেউতা তাকে মই য'ত যেনেকৈ পাৰোঁ মেনেজ কৰিছোঁ পইচা আৰু অলপ কৰিব লগা আছে অতি সোনকালে মই মেনেজ কৰি মাক অপাৰেশ্যন কৰিব ব্যৱস্থা কৰিম বিপ্লৱ শুনচোন অঁ দেউতা মাৰো যে গা ভাল নহয় তুমি গম পাইছা নাই দেউতা এইবিলাক কথা মই ৰাতিপুৱা পাতিম নেকি মোৰতো বহুত কথা আছে দেউতা ৰকি তহঁতে মোক বৰ ভাল বস্তু খালি অ' কিমান টকা লাগিব তহঁতক চব টকা মই দিম মোৰ দেউতাৰ টকা আছে ৰাজু চা আমি এদিন কৈছিলোঁ না বিপ্লৱক এনেকুৱা কৰিম বুলি আমাৰ প্লেন ছাকচেছ হ'ল নে নাই প্লেন ছাকচেছ বিপ্লৱ তোৰ দাদা আহিছে দেউতা মোক পইচা লাগিছে পইচা অঁ কি কৰোঁ সদায় সদায় পইচা লগা আছিল তোক মোৰ কাম আছে দেউতা মোক পইচা লাগে যোৱাকালি পইচা দিছিলোঁ আৰু তই ৰাতি ৰাতি ঘৰটো পইচা বিচাৰি থাক পইচাটো কৰ কি ৰাতি ঘৰ মোৰ লগৰ ল'ৰা আছে দেউতা মই এতিয়া এনেকৈ ঘৰত সোমাই থাকিব নোৱাৰোঁ হ'ব দিয়া নালাগে তোমাৰ পইচা দেউতা ই আজি পইচা খুজিছিল নেকি অঁ অঁ বুজিছিল কিন্তু মই আজি দিয়া নাই দেউতা আজিকালি বিপ্লৱ ন এই ৰকিহঁতৰ লগ বহাইছে কি ৰকিহঁতে ড্ৰাগছ খায় কিবা কাৰণত আমাৰ এই বিপ্লৱ ইহঁতৰ কবলত পৰি মাৰাত্মক ড্ৰাগছ খোৱা কৰিছে নেকি নাই 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 আমাৰ বিপ্লৱ এনেকুৱা কৰিব নোৱাৰে দেউতা দেউতা সৰু দাদাই মাৰ খাৰুযোৰ লৈ গৈছে কি অঁ দেউতা মই নিজ চকুৰে দেখিছো তাক আহিব দে আজি তাৰমানে সি এই ৰকিহঁতৰ বলত পৰি সিও এই মাৰাত্মক ড্ৰাগছ খোৱা কৰিছে কথাটো তাৰমানে সঁচা
কি ভাই ড্ৰাগছ দিনে বে মোক ড্ৰাগছ দিলেতো ভাই কিবা এটা দিব লাগিব তই আমাক আজি মোৰ লগত পইচা নাই সেনেকেতো বস্তু নাপায় ন কিন্তু মই এটা ভাল বস্তু আনিছোঁ কি নিচাবে মই মোৰ সোণৰ খাৰু পাত লৈ আহিছোঁ কি কোৱা দেখা 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 हाँ भाई शाबाश शाबाश বিপ্লৱ ভাই বনাই দে ভাই আমাৰ দোস্ত মাল খাবি নাই মোক ড্ৰাগছ লাগে সেইটোৱে তো কৈছো তই খাবি খাম 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 এই মাল লৈ আহ অকে বস জানা আনিছা নেকি তই বস লজ Done by then. Done. Oh. Dos আমার তুই ন দোষ Oh. তহঁতক যি লাগে মই চব দিম Yeah. Done. তহঁতে কেৱল মোক সদায় ড্ৰাগছ দি থাকিবি দে তই টেনশ্যন নলবি ভাই সদায় ড্ৰাগছ দে তই ঘৰৰ পৰা খালি হ'ব 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 কিয় নমিতা তুমিও মোক এৰি যাবা নেকি নমিতা দেউতা দেউতা মাক যেখানি পইচা প্ৰয়োজন সেখানি পইচা মই যোগাৰ কৰিছোঁ দেউতা কাইলৈ দেউতা মাক হস্পিটেল লৈ যাম দেউতা হ'ব হ'ব দেউতা দাদা দেউতা ডাঙৰ দা সৰুতে গোটেই পইচাখিনি লৈ গৈছে আমাৰ আমাৰ বিপ্লৱে এনেকুৱা কাম কৰিছে বিপ্লৱ শুন কি দেউতা তই ঘৰৰ পইচা কিয় নিছ মোক দেউতা ড্ৰাগছ লাগে ড্ৰাগছ মই ড্ৰাগছ এটা তই তই জাননে এই পইচাখিনি তোৰ দাদাই কিমান কষ্ট কৰি যোগাৰ কৰিছিলে মাৰ চিকিৎসাৰ নামত মই নাজানো দেউতা মই অকল ড্ৰাগছ চিনি পাওঁ দেউতা ড্ৰাগছ বিপ্লৱ তই কিয় এনেকুৱা কৰিলি বিপ্লৱ দেউতা মই এইবোৰ লাগি দেখিব নোৱাৰো দেউতা মোৰ মূৰটো বহুত বিষাইছে দেউতা দেউতা মই ৰুমত যাওঁ দেউতা তই তই ৰুমৰ পৰাই নহয় তই তই মোৰ ঘৰৰ পৰা ওলাই যোৱা তোৰ নিচিনা এটা কুলংগ পুত্ৰ জন্ম দি মই মহা ভুল কৰিলোঁ তোক আজিৰ পৰা মই তেজ পুত্ৰ কৰিলোঁ দেউতা অ দেউতা মই ইমান বেয়া ল'ৰা নহয় অ দেউতা যে তুমি মোক তেজ পুত্ৰ কৰিবা দেউতা 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 মাৰ কি হ'ল দেউতা 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 নমিতা নমিতা বাবা তোমালোকৰ মা আৰু আমাৰ মাজত না মা আজিৰ পৰা আমি কাক মা বুলি মাতিম মা মা তুমি আমাক কিয় এৰি গুচি গ'লা মা 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 মাইনা মাইনা তোমাৰ মা আৰু আমাৰ মাজলৈ কেতিয়াও ঘূৰি নাহে উঠা মাইনা মা দেউতা মোক মাৰ কাষত যাবা দে আমাৰ ৰ তোৰ এই হাত দুখনেৰে মাৰক চুত পবিত্ৰ নকৰিবি তই তই মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা দেউতা মোক এবাৰ তো মাৰ চুমা দে দেউতা তোৰ নিচিনা কুলংগ ল'ৰা
থকাতকৈ নথকাই ভাল আঁতৰি যা মঞ্চৰ পৰা দেউতা এবাৰ মোক মাক চুব আঁতৰি যা তই। মা তুমি আমাক কিয় এৰি গুচি গ'লা মা 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 ৰকি মোক ড্ৰাগছ দিয় মই থাকিব পৰা নাই মোৰ বিষয় নাই আমাৰ ৰকি মই থাকিব পৰা নাই ৰকি মোক ড্ৰাগছ লাগে ৰকি শুন না তোক এদিন কৈছিলো না আমাৰ লগত দুষ্কৰ্ম হ'ব তোৰ মায়ে মৰি গ'ল তই ঘৰৰ বস্তু নোহোৱা কৰি দিলি ন মই কৈছিলো নে মই এদিন দুশ্মনতে তোৰ লগত হ'ব মোৰ বহুত জ্বৰ মোৰ বহুত জ্বৰ দিছে মই থাকিব পৰা নাই ৰকি নাযাবি না ৰকি মোক ড্ৰাগছ লাগে মই থাকিব পৰা নাই মোৰ বিষয় মই পাগল হৈ যাওঁ মোক ড্ৰাগছ লাগে মই মূৰৰ বিষত থাকিব পৰা নাই ৰখি ৰখি এই ৰাতিখন কোন বায়ু পৰি আছে এবাৰ মাতে দি যাওঁ এই ল'ৰা কেনেকৈ পৰি আছে বিপ্লৱ দেউতা দেউতা মোৰ বহুত জ্বৰ উঠিছে দেউতা দেউতা মোক ঘৰত লৈ যোৱা দেউতা মোক ঘৰত লৈ যোৱা দেউতা কেনে এতিয়া গম পাইছ না এই ড্ৰাগছৰ ফলত কৰি তই মা দেউতা ঘৰ চব ধ্বংস কৰি পেলাইছ তোৰ কাৰণে আজি মা মৰি থাকিল মই বহুত তাৰে তো কথা নুশুনিলি তই এতিয়া গম পাইছ ড্ৰাগছ কি মাৰাত্মক বস্তু দাদা আজিচোন দেউতা আহিয়ে পোৱা নাই ইমান ৰাতি হ'ল তাকে ভণ্টি 11টা বাজিল বলছো একবাৰ বিচাৰি যাওঁ বল দেউতা মোক ঘৰত লৈ যোৱা দেউতা নাই নহয় নহ'লে মই দেউতা মৰি যাম দেউতা তোক আৰু মই এইখন ঘৰলৈ লৈ নাযাওঁ কাৰণ তই মোৰ তেজ পুত্ৰ দেউতা 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 মই তোমাৰ ঘৰত চলিছোঁ দেউতা মই কোনোদিন ড্ৰাগছ খাব বিচৰা নাছিলোঁ দেউতা দেউতা যোনদিনা মই ৰিজাল্ট ভাল কৰিছিলোঁ যোনদিনা মোক ৰখিহঁতে ৰাস্তাত আগুৰি ধৰিছিল দেউতা আৰু সিহঁতে মোক কৈছিল মই কোনদিনা তেতিয়া সিহঁতক কৈছিলোঁ আৰু মোক সিহঁতে প্ৰতিশোধ ল'ম বুলি কৈছিল আৰু সিহঁতে মোৰ লগত বৰ বেয়াকৈ প্ৰতিশোধ ল'লে দেউতা মই যে দেউতা মূৰৰ বিষয়ে দেউতা থাকিব নোৱাৰা হৈছোঁ দেউতা মই থাকিব নোৱাৰা হৈছোঁ দেউতা মোক জীয়াই থাকিবলৈ দিয়া দেউতা মোক এবাৰ ক্ষমা কৰি দিয়া দেউতা মই দেউতা বহুত ভাল মানুহ হৈ যাম দেউতা মই আৰু আগৰ নিচিনা হৈ যাম দেউতা মোক কেৱল ঘৰত লৈ যোৱা দেউতা মোক জীয়াই থাকিবলৈ দিয়া দেউতা মই জানিছিলোঁ
আমাৰ বিপ্লৱ বেয়া ল'ৰা নহয়, কিন্তু বেয়া সংগ ইয়াক নষ্ট কৰিলে। ভণ্টি এয়া চা দেউতা আৰু ভাইটি ভাইটি দেউতা ভণ্টি দাদা জয়ন্ত, আজিৰ পৰা আমাৰ বিপ্লৱ ভাল হৈ গ'ল। আজিৰ পৰা সি আমাৰ লগতে থাকিব। দেউতা হেৰা নমিতা, তুমি চোৱা আমাৰ বিপ্লৱ আৰু আগৰ দৰে হৈ গ'ল। তুমি তাৰ পৰাই আমাক আশীৰ্বাদ কৰি থাকিবা। হেল্ল' গাইজ, আচলতে আমি এই চুটি ছবিৰ মাধ্যমেৰে বৰ্তমান সমাজত চলি থকা ড্ৰাগছ মুক্ত অসম গঢ়া যিটো আমাৰ অসম চৰকাৰে বা আমাৰ প্ৰশাসনে প্ৰয়াস লৈছে, আমিও সৰু এটা প্ৰচেষ্টা কৰিছোঁ যাতে আমি আমাৰ ৰাজ্যখন, আমাৰ চুবুৰীটো ড্ৰাগছ মুক্ত কৰিব বিচাৰোঁ। ড্ৰাগছে মানুহক কেনেকৈ খুলি খুলি খায়, এখন ঘৰ কেনেকৈ ধ্বংস কৰে, আমাৰ এই ছবিৰ মাজে মাজে আপোনালোকক আমি দেখুৱাব বুজাব বিচাৰিছোঁ। যদি কিবা ভুল গতি থাকে আপোনালোকে আমাক মাফ কৰি দিব। আপোনাৰ মাজৰে এজন বুলি আমাক এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ঘণ্টা বেডেলটো আপোনালোকৰ সহায় সহযোগিতা পালে আমি ভৱিষ্যতে এনেকৈ কাম কৰি যাম। আৰু আমি হ'ব দিয়া চাওক